guys, welcome back to my little stories. আশা কৰোঁ সবৰে খবৰ ভাল. So আজি ব্লগটো হ'ল day in my life. So let's get started. আজি মই আৰু মোৰ ভণ্টি প্ৰভুজী পিয়ৰ ফুড ৰেষ্টুৰেণ্টত আহিছোঁ যিটো নিউলি লঞ্চ হৈছে গুৱাহাটীত বলক ভিতৰত কি আছে চাওঁগৈ ইয়াত আপোনালোকে ভেৰাইটিজ অফ সুইট স্নেক্স পাব মোৰটো আহি খুব ভাল লাগিলে ইয়াতে আৰু ডিসক্ৰিপচনৰ সমুখে এড্ৰেছটো দি দিম আপোনালোকেও আহিব পাৰিব আহা এইজন মোৰ কলেজ ফ্ৰেণ্ড তাকো লগ পালো খুব লেকচাৰ ইহঁতৰ মাইনা কেনেকুৱা So finally ঘৰ আহি পালো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব till then bye bye